সাবস্ক্রাইব কৰক পৰঞ্জিত বৰা আসামী চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হৈছে এবিধ চৰাইৰ ওপৰত, যিবিধ চৰাই বৰ্তমান আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। যিবিধ চৰাই আমাৰ পৰিৱেশটো সংশোধন কৰি আছিলে, এই চৰাইবিধ আমাৰ মাজৰ পৰা বৰ্তমান আমি খুব কম দেখিব ধৰিছোঁ, নাইকিয়া হৈ গৈ আছে। এই বিষয়ে আমি ষ্টাৰ্ট কৰিম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কেতিয়াও কমেণ্ট কৰি জনাব, যদি আমাৰ কিবা ভুল হৈছে তেতিয়াও আমাক জনাব, তেতিয়া আমি ভুলটো শুধৰাব চেষ্টা কৰিম। আৰু যদি আমাৰ ভুল হোৱাও নাই তেতিয়াহ'লে আপোনালোকে সেই বিষয়েও জনাব। আৰু এটা কথা ক'ব বিচাৰোঁ, মই আজি এই বিষয়ে মই অকলে আলোচনা নকৰোঁ, মোৰ লগত এজন দাদা, মোৰ বন্ধু আছে, বন্ধুও হয় মানে দাদাও হয়, তেখেতৰ লগত আমি আলোচনা কৰিম আৰু আপোনালোকক আলোচনা কৰি ভিডিঅ'টোৰ বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু এইজনে হৈছে মোৰ দাদা আৰু মোৰ বন্ধু। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বস্তুটো কিয় নাইকিয়া হৈ গৈছে? আচ্ছা, শগুন কিয় নাইকিয়া হৈছে বুলি ক'লে বহুত কথা আহিব। তাৰ ভিতৰতে প্ৰথম কথা হৈ গ'ল, আমাৰ ঘৰত যিবোৰ পোহনীয়া কুকুৰ, মেকুৰী জাতীয় জীৱ জন্তু আছে, তো সেইবোৰ মৰাৰ পিছত আমি কি কৰোঁ, পুতি নথওঁ, যাৰ কাৰণে সেইবোৰ আমি পথাৰত বিভিন্ন এলেকাত মানে পেলাই দিয়াৰ ফলত শগুনবিলাকে আহি পেলাই খায়, আৰু খোৱাৰ লগে লগে কি হয়, আজিকালি আমাৰ ঘৰৰ পোহনীয়া কুকুৰ মেকুৰীবিলাকক আমি আমাৰ নিজৰ খাদ্য সামগ্ৰীবিলাকে খুৱাই থাকোঁ, যেনেকৈ মাংস, ব্ৰইলাৰ মাংস হৈ গ'ল, চালানী মাছ জাতীয় হৈ গ'ল। সেইবিলাক খোৱাৰ ফলত তেওঁলোকৰ সেই কুকুৰ মেকুৰীবিলাকৰ দেহৰ ভিতৰত মানে কিছুমান ৰাসায়নিক দ্ৰব্য থাকি যায়, ৰৈ যায়, যিবোৰ সহজে বিলীন নহয় বা হজম নহয়। আমাৰ দেহে, কুকুৰ মেকুৰী দেহে, কোনেও দেহে সেইবোৰ হজম কৰিব নোৱাৰে, আৰু নোৱাৰাৰ ফলত কি হয়, সেইটো প্ৰাণী শগুনে খাই দিয়ে। শগুনে খোৱাৰ পিছত কি হ'ল, শগুনবিলাকেও সেই বস্তুটো হজম কৰিব নোৱাৰা এটা অৱস্থা হৈ পৰে, যিহেতু সেইটো এটা সাংঘাতিক ৰাসায়নিক বস্তু। ক'বলৈ গ'লে এটা মানে আমাৰ জীৱ জগতৰ কাৰণে এটা বিষ স্বৰূপ এটা বস্তু। তো সেই বস্তুটো খোৱাৰ ফলতে কি হয়, শগুনবিলাকৰ বিষক্ৰিয়া হয়। আমি কেতিয়াবা ডাঙৰকৈ আমি পেপাৰতো দেখিছোঁ যে বিষক্ৰিয়াৰ ফলত 20টা 30টা শগুন একেলগে মৰি গৈছে। তো সেইটোৱে আচলতে আমাৰ পৰাই ক'ৰবাত নহয় ক'ৰবাত ভুল হৈছে। আমি ৰাসায়নিক দ্ৰব্যবিলাক খুব সোনকালে কিবা এটা বস্তু পাবৰ কাৰণে ৰাসায়নিক দ্ৰব্য ইমানেই ব্যৱহাৰ কৰিবলৈ লৈছোঁ, যাৰ ফলত কি হৈছে, পৰিৱেশটো সংশোধন কৰিছিলে কুকুৰ মেকুৰীটো খাই ঠিকেই, কিন্তু সিহঁত নিজেই সেই তাৰ মানে চিকাৰ হৈ পৰিছে, যাৰ ফলত শগুনটোৰ মৃত্যু ঘটিছে। ইয়াৰ কিবা উপায় আছেনে ইয়াক বচাব পৰা? এতিয়া চাওক বন্ধু, উপায় বুলি ক'লে উপায় আছে, নথকা নহয়। আমি গতানুগতিক জীৱনত বহুত ভুল কৰি আহিছোঁ, যাৰ কাৰণে আমাৰ দেউতাৰ দিনত বা আমি ককাৰ দিনৰ দিনত দেখিছিলোঁ যে বহুত শগুন আকাশত উৰি ফুৰিছিলোঁ, কিন্তু আজি সেই পৰিৱেশটো নাই। ইয়াৰ মূল কাৰণ আপুনি বা মই, মানে আমাৰ মানৱ জাতি। আমি মানৱ জাতিয়ে কি কৰিছোঁ, ইমান এটা সুন্দৰ প্ৰাণী, পৃথিৱীখন সৃষ্টিকৰ্তাজনেও বহুত ভাবি চিন্তি পৰিৱেশবিলাক সংশোধন কৰিবৰ কাৰণে, লেতেৰাবোৰ খাই চাফা কৰিবৰ কাৰণে শগুন, কাউৰী এনেকুৱা জাতীয় মানে প্ৰাণীবিলাক সৃষ্টি কৰিছিল। সেই যে ইক'ছিষ্টেমটোত মানুহে বৰ বেয়াকৈ আঘাত কৰিছে। এতিয়া আঘাত কৰাৰ ফলতে শগুনবিলাকৰ লাহে লাহে মৃত্যু ঘটিছে বা তেওঁলোক বিলুপ্ত হ'বলৈ গৈ আছে। কাইলৈ আমাৰ পিছৰ প্ৰজন্মই হয়তো শগুন নেদেখিব। সেইটো কাৰণে আমি ভাবোঁ, আমিতো এতিয়া নেদেখা হ'লোঁ। আমি এতিয়া বহুতখিনি কমেই দেখিবলৈ পাইছোঁ, বা নাই বুলি ক'লেও বেয়া নহয়। সেই যি এটা দুটা আছে, চিৰিয়াখানাত গৈ পেলাই আমি শগুন দেখুৱাবলগীয়া এটা অৱস্থা হৈছেগৈ। কিন্তু ইয়াৰ মূল কাৰণটো হৈ গ'ল, আমি যিমান পাৰোঁ সিমান অকল পথাৰত কীটনাশক বুলিলে আপুনি বুজি পায়, পোক পৰুৱা মাৰিবৰ কাৰণে যিবোৰ আমি দৰৱ ব্যৱহাৰ কৰোঁ, সেইবোৰ দৰৱ আমি যদি ৰাসায়নিক দৰৱ ব্যৱহাৰ নকৰি জৈৱিক দৰৱ যদি কেনেবাকৈ ব্যৱহাৰ কৰিব পাৰোঁ, নোৱাৰা কথাই নাই, জৈৱিক দৰৱ আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে যদি জৈৱিক দৰৱ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ শগুন নমৰে বা বিভিন্ন প্ৰাণীবিলাক মৃত্যু নহয়। আকৌ ধৰি লওক, মই আগতে কৈছোঁ
যে গোটেই বস্তুটো ৰাসায়নিক দ্ৰব্য আৰু তাৰপিছত যদি আমাৰ ঘৰৰ যি পোহনীয়া কুকুৰ মেকুৰী বা আমাৰ যিখিনি গৰু ছাগলীৰ মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত আমি কি কৰিব লাগে, তাক গাঁত খান্দি পেলাই পুতি থ'ব লাগে, নিমখ চিমখ এনেকুৱা জাতীয় চল্ট দি পেলাই আমি ঢাকি তাক মানে ভালকৈ মোটাকৈ গাঁত খান্দি পুতি দিওঁ, তেতিয়াহ'লে শগুনবিলাকে তাক আৰু ভক্ষণ কৰিবলৈ নোপোৱাৰ ফলত সিহঁতিও অলপ বাচি থাকিব। আৰু গোটেই কথাটো সেইটোৱে। এতিয়া আপুনি ৰাসায়নিক দ্ৰব্যটো মই অলপ দিনৰ আগত জনামতে সি মানে কোনো ক্ষেত্ৰত বিলীন নহয়। আজি আপুনি বহুত জেগাত দেখিছে পানীৰ ফলতো বহুত মানুহৰ দাঁতৰ অসুখ হয়, যিটো আমি ছালফিউৰিক আৰু আইৰণ এইবিলাক যে আছে, গতিকে এইবিলাক কোনোদিন বিলীন নোহোৱা এটা বস্তু। গতিকে সেইবোৰ আমাৰ ইয়াৰ পৰাই লাহে লাহে গৈ টাউনৰ পৰা গৈ ধৰি লওক নদীত পৰিছে, নৰ্দমাইদি গৈ পেলাই নদীৰ পৰা গৈ সাগৰলৈকে। আনকি বৰ্তমান আমি এতিয়া সাগৰত থকা প্ৰাণীকেইটাৰ কথা অলপ অলপ চিন্তা কৰিব হ'ল। কেলৈ আজি অলপ দিনৰ আগত কাছৰ মৃত্যু ঘটিছে সাগৰত। ইয়াৰ মূল কাৰণ হৈ গ'ল ৰাসায়নিক দ্ৰব্যৰ অতিমাত্ৰা প্ৰয়োগ। আজি যি বিভিন্ন জেগাত আজি পাঞ্জাৱলৈ চাওক অতিমাত্ৰা ধান খেতি কৰি আছে, কিন্তু তেওঁলোকেও বহুত বেছি সংখ্যক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছে, যিবোৰ বৰষুণৰ ফলত উটি গৈ নদীত বিলীন হৈছে, নদীৰ পৰা গৈ সাগৰলৈ গৈছে। গতিকে এতিয়া আমাৰ সাগৰৰ মাছ আৰু কাছৰ প্ৰতিও এটা ভাবুকিৰ সৃষ্টি হৈ আছে এই ৰাসায়নিক দ্ৰব্য। গতিকে আমি যিমান পাৰোঁ সিমান নিজে নিজে আমি সচেতন হৈ, কৃষক সমাজো সচেতন হৈ কেনেকৈ আমি ৰাসায়নিক দ্ৰব্যটো এৰি মানে জৈৱিক সাৰ, পচন সাৰ জাতীয় ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে সকলোৱে, আৰু এই বিষয়ে চৰকাৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজতো এটা সজাগতাৰ সৃষ্টি কৰিব হৈছে। আমি সকলোকে বুজাই দিব লাগে যে এনেকুৱা নহয় যে ৰাসায়নিক দ্ৰব্যটো ব্যৱহাৰ কৰি খুব সোনকালে আমি ফচল এটা পাম, সঁচা কথা। মাছটো আজি কেইবাদিনো জীয়াই থাকিব, অন্ধ্ৰৰ পৰা এটা মাছ আহি অসমলৈকে একেবাৰে ভালকৈ থাকিব, এইটো সঁচা কথা। কিন্তু তাত যিটো মেডিচিন ইউজ কৰা হয় সেইটো কিন্তু আমাৰ মানৱ জাতিৰ দেহৰ কাৰণে বা গোটেই পৃথিৱীৰ যিকোনো জন্তুৰ কাৰণে সি কিন্তু ভীষণ অপকাৰী। শুনিলে বন্ধুসকল, আমাৰ ভুলৰ বাবে আমাৰ মাজৰ পৰা কিছুমান প্ৰাণী, অকল শগুন বুলিয়ে নহয়, কিছুমান প্ৰাণী নাইকিয়া হৈ গৈছে। ইয়াৰ ফলত আমাৰ কিছুমান আমি নিজে বিপদত পৰিবলগীয়া হৈছেগৈ, তেনেকুৱা সংখ্যা বাঢ়ি গৈছে, তেনেকুৱা কিছুমান হৈছে। আৰু শেষত আপুনি কিবা ক'ব নেকি? শেষত মই এইটোৱে ক'ম, আমাৰ ভাৰতবৰ্ষত চবতকৈ বেছি নৱপ্ৰজন্ম আছে। গতিকে নৱপ্ৰজন্মবিলাকে নিজৰ নিজৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ আছে। আজি এডুকেশ্যন বা শিক্ষা দীক্ষা এইবিলাক চব ক্ষেত্ৰতে আগবাঢ়ি, কিন্তু আমাৰ পৰিৱেশৰ ক্ষেত্ৰতো তেওঁলোকে যদি অকণমান হাত উজান দিয়ে, প্ৰত্যেকজন ডেকা ল'ৰাই যদি পৰিৱেশৰ কাৰণে কিবা এটা কথা ভাবে, চিন্তা কৰে, তেতিয়া মোৰ খুব ভাল লাগিব। গতিকে আহক আমি সকলোৱে মিলি আমাৰ পিছৰ জেনেৰেশ্যনবিলাকৰ কাৰণে আমাৰ পৰিৱেশ যিমান পাৰোঁ সিমান আমি ভাল এটা পৰিৱেশ দি যাবৰ কাৰণে সকলোৱে মিলি চেষ্টা কৰোঁ। ধন্যবাদ, বাই। এয়াই আছিল আজি আমাৰ এই ভিডিঅ'টো চাই হয়তো আপোনালোকে ভাল পালে, সেইবাবে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ ভুল হৈছে, কিবা এটা যদি আমাৰ ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকক এনেকৈ আগলৈ ভিডিঅ' দি থাকিম, সেইকাৰণে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো ঘণ্টা বটন ওলাব সেইটো লাহেকৈ দবাই দিব। ধন্যবাদ।